Hello guys, welcome to my YouTube channel. আৰু আজি মই আপোনালোকৰ বনাই দেখাম মাছৰ ৰেচিপি কাৰণে মই মাছ লৈছো তাৰ পিছত ইফালে জলকীয়া আদা নহৰু পেষ্ট আৰু এটা সৰু চাই পিয়াজ লৈছো আৰু আলু আৰু বিলাহী এটা লৈছো আজি কেনেকৈ বনাম আপোনালোকে চাই থাকিব আৰু ভিডিওটো হেকলৈকে চাব আৰু ইফালে আমাৰ তেল দি গৰম হ'ল কেৰাহী আৰু মাছখিনি ফ্ৰাই কৰিম তেলখিনি গৰম হোৱাৰ পিছত আপোনালোকে অকমান জুইটো কমাই দিব নহলে বেছি জুইটো বেছি দিলে লাগি ধৰিব মাছখিনি আৰু এতিয়া মাছখিনি আপোনালোকে ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'ব বেছি নাভাজিব আমাৰ ৰঙচুৱাকৈ ভাজিলে হ'ব ধুনীয়াকৈ দি ভাজিলে হ'ব এনেকা মাছৰ চব্জি খাই কোনে ভাল পায় আৰু কোনে ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব এইখিনি পিছত ভাজি আৰু এতিয়া এইটো চাওক অকণমান এতিয়া অলমষ্ট হৈ গৈছে মাছখিনি ভাজা হৈ গৈছে এইখিনি উলিয়াই ল'ব লাগিব আৰু এইখিনি পিছত ভাজিম এইখিনি উলিয়াই আৰু এইখিনি পিছৰখিনি এতিয়া এইটো হৈ গৈছে উলিয়াব হ'লেই এইখিনি উলিয়াই লওঁ এতিয়া কোনে মাছৰ চব্জি খাই ভাল পায় প্লিজ কমেণ্ট কৰক মই কিন্তু বহুতেই ভাল পাওঁ মাছৰ চব্জি খাই মাংসতকৈ মাছৰ চব্জি বেছি ভাল হয় খাবলৈ আৰু এতিয়া এইখিনি হৈ গৈছে চাওক মাছ ভজা হৈ গৈছে বহুত ধুনীয়াকৈ ভাজিছোঁ চাওক ৱাও মজা হালিছে লোভ লাগিছে নাই আপোনালোকৰ জিভা পানী পৰি গৈছে মোৰ এতিয়া এই আলুখিনি মই অকণমান ফ্ৰাই কৰি লওঁ আপোনালোকে মাছ ভজা তেলতে অকণমান ফ্ৰাই কৰি ল'ব এইখিনি মই এতিয়া ফ্ৰাই কৰিম অকণমান বিলাহী এটা গুচি গৈছে এইখিনি অকণমান লৰাই ভাজিব লাগিব ফ্ৰাই কৰি ল'ম এইটো অকণমান টাইম কিনি চাওক ইয়াত মই নিমখ আৰু হালধি অকণমান দি এইখিনি ভাজিম ইয়াত হালধি অকণ আৰু নিমখ অকণ দি দিছোঁ ধুনীয়াকৈ হৈছে এতিয়া এইটো লৰাই দিয়ক অকণমান ধুনীয়াকৈ এইখিনি এতিয়া অকণমান ঢাকি থৈ দিব লাগিব আৰু এতিয়া চাওক আমাৰ এইখিনিও ভাজি ফ্ৰাই কৰি হৈ গৈছে এইখিনি এতিয়া এইখিনি উলিয়াই দিম এখন বাচনত উলিয়ালে হ'ব ধুনীয়াকৈ এতিয়া হৈ গ'ল উলিয়াই মেলি
চাওক ধুনীয়াকৈ ফ্ৰাই কৰা হৈ গৈছে ধুনীয়া হৈছে আৰু এইখিনিতে মই চব্জিটো এই তেলতে বনাম আৰু আপোনালোকক এটা কথা ক'বলৈ পাহৰিলোঁ মই যিটো তেলত আদা নহৰু আৰু আপোনাৰ জলকীয়া পিঁয়াজ দি প্ৰথম ভাজিছিলোঁ চব্জিটো এইখিনি মই নেদেখালোঁ অকণমান প্ৰব্লেমৰ কাৰণে আৰু এইটো বহুতেই ভাল লাগিছে চাওক আপোনালোকে বনাই খাই চাব দেই